হ্যালো বন্ধুসকল মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল যিসকল আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড আপোনাৰ পাইছে, ৰেচন কাৰ্ড হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ। যিসকল ৰেচন কাৰ্ড হিতাধিকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেখেতে আপোনাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু কেনেকৈ আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু আবেদন প্ৰক্ৰিয়া কেনেকৈ আপুনি অনলাইন কৰিব নে অফলাইন কৰিব আৰু কোনসকল আপোনাৰ যোগ্য মহিলা আপোনাৰ এই অৰুণোদয় আঁচনি লাভ কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। আৰু যিসকল আপোনাৰ নতুন ৰেচন কাৰ্ড হিতাধিকাৰীয়ে আপোনাৰ চৰকাৰে এটা নতুনকৈ গেছ আপোনাৰ ফ্ৰী প্ৰভাইড কৰিব, এইটো আপুনি অনলাইনে আপুনি কৰিব পাৰিব। এতিয়া হ'ল আপুনি অৰুণোদয় আঁচনিৰ কাৰণে কি ক্ৰাইটেৰিয়া আৰু কি ডকুমেণ্ট নথি লাগিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব mycm। আপুনি সাৰ্চ বাৰ টাইপ কৰি দিব mycm.gov.in। আপুনি সাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাক ক্লিক কৰি ডাইৰেক্ট আপুনি এই পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক আপোনাৰ ষ্টেট UTS CM, আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ আপুনি ষ্টেট UTS আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ষ্টেট আসাম বুলি আছে, ইয়াত আপোনাৰ 449 আপোনাৰ চেণ্ট্ৰেল, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি এনেকৈ দেখা পাব। আপুনি ইয়াত চাওক চাৰ্চ বাৰ আছে, আপুনি এই চাৰ্চ বাৰ টাইপ কৰিব অৰুণোদয়। অৰুণোদয় চাৰ্চ কৰি দিব আৰু আপোনাৰ অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অৰুণোদয় চাৰ্চ কৰাৰ লগে লগে এনেকৈ আপুনি ডেছবৰ্ডটো আপুনি দেখা পাব। আপুনি এনেকৈ চাব অৰুণোদয় আঁচনি। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। আপোনালোকক মই ট্ৰান্সলেট আপোনাক অসমীয়াত দেখুৱাই আছোঁ। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ৰাজ্যিক আঁচনি, কেন্দ্ৰীয় আঁচনি, আপুনি অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক এইটো আপোনালোকক অসমীয়াত আপোনাৰ কনভাৰ্ট কৰি দেখুৱাই আছোঁ। আপুনি সম্পূৰ্ণ এনেকৈ আপুনি চাব পাৰিব। ইয়াত চাওক সবিশেষ অৰুণোদয় বা অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি 2020 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিছে। আৰু এই আঁচনি আপুনি প্ৰথম 830 টকাৰ পৰা ষ্টাৰ্ট হৈছে আৰু এতিয়া আপোনাৰ 1250 টকালৈকে আপোনাৰ পাই আছে। ইয়াত আপোনাৰ লাভসমূহ আপুনি এনেকৈ চাব পাৰিব। ইয়াত চাওক অসম চৰকাৰৰ তৰফৰ পৰা সমাজৰ কম আয়ৰ গোটৰ অন্তৰ্গত যিসকল মহিলা তেওঁলোকক আৰ্থিক সহায় কৰিবলৈ এই আঁচনিখন চলাই আছে। আৰু ইয়াত চাওক আবেদন প্ৰক্ৰিয়া আৰু ইয়াত চাওক যোগ্যতা আৰু নথিপত্ৰ প্ৰয়োজন। আপুনি যোগ্যতাত ক্লিক কৰিব, কোন ব্যক্তি যোগ্যতা হয় আপুনি চাব পাৰিব। ইয়াত চাওক বাৰ্ষিক আয় 2 লাখতকৈ কম হোৱা XPRI মেম্বাৰ। আৰু ইয়াত চাওক আপোনাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপুনি আৰু মহিলা হ'ব লাগিব। গাঁওবুঢ়াই উৎসাহ হাউচ বসবাস কৰা পৰিয়াল। অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক কম বয়স আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। ইয়াত চাওক আবেদনৰ প্ৰক্ৰিয়া। আপুনি আবেদন প্ৰক্ৰিয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব আৰু আপুনি এনেকৈ তলত আপোনাৰ চাব পাৰিব। ইয়াত দিয়া আছে আপুনি এইটো আপোনাৰ অনলাইনত আপুনি আবেদন কৰিব নোৱাৰিব, এইটো আপোনাৰ অফলাইনত আপুনি আবেদন কৰিব পাৰিব। 1 নম্বৰত দিয়া আছে এই আঁচনিৰ বাবে আবেদন কৰাৰ একমাত্ৰ উপায় হ'ল আবেদনৰ পত্ৰৰ জৰিয়তে। 2 নম্বৰত দিয়া আছে আঁচনিৰ সুবিধা ল'বলৈ পৰিয়ালে নিজৰ ঘৰৰ পৰা এগৰাকী মহিলা
মনোনীত কৰিব লাগিব আৰু 3 নম্বৰ দি আছে তাৰ পিছত মনোনীত মহিলা গৰাকী সকলো তথ্য তলত দিয়া ধৰণে আবেদন পত্ৰত পূৰণ কৰিব লাগিব ইয়াত দি আছে আপোনাৰ আবেদনকাৰী বিৱৰণ ব্লক গ্ৰাম পঞ্চায়ত গাঁৱৰ নাম টাউন আৰু স্থানীয়তা আবেদনকাৰী প্ৰথম নাম আবেদনকাৰী মাধ্যমিক নাম আবেদনকাৰী শেষ নাম লিংগ আৰু আপোনাৰ ডেট অফ বাৰ্থ ঘৰৰ নম্বৰ স্থানীয়তা থানাৰ নাম পিনক'ড সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাই আপোনাক ফিল কৰিব লাগিব হেল্ল' ভিউয়াৰ্স আপুনি ইয়াত চাওক নথি পত্ৰৰ প্ৰয়োজন কি নথি লাগিব আপোনাৰ আবেদন কৰাৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে ইয়াত চাওক 1 নম্বৰ দিয়া আছে আধাৰ কাৰ্ড পেন কাৰ্ড অসমৰ বাসস্থান বেংক একাউণ্ট বেংকৰ পাছবুক দুখন ফটো মোবাইল নম্বৰ ৰেচন কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ সম্পূৰ্ণ ডিটেইলছ এনেকৈ চাই আপুনি এইটো আপোনাৰ অফলাইনত আপুনি আবেদন কৰিব পাৰিব হেল্ল' ভিউয়াৰ্স সম্পূৰ্ণ এনেকৈ চোৱাৰ পিছত আপুনি এইখিনি নথি তথ্য যোগাৰ কৰি আপোনাৰ পঞ্চায়তৰ জৰিয়তে আপুনি এইটো আবেদন কৰিব পাৰিব মই আশা কৰোঁ আপুনি ভিডিঅ'টো বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে ধন্যবাদ